এইজোপা দেখিছে এল'ভেৰা হয়। আজি মই আপোনালোকক মোৰ মিনি গাৰ্ডেনখন দেখাম। নতুনকৈ কিছুমান ফুল ৰুইছিলোঁ, সেইবিলাক কিমান ডাঙৰ হ'ল। আৰু এইজোপা দেখিছে মই মিছ'ৰ পৰা আনিছিলোঁ, বহুতেই ডাঙৰ হ'ল। আৰু এইজোপা ফুল অলপ শুকাই যোৱাৰ নিচিনা হৈছে, এইজোপাও অলপ ঠিক কৰিব লাগিব। আৰু এইজোপা হৈছে বেবী ৰাবাৰ প্লেণ্ট, দেখিছে। এইজোপা স্নেক প্লাণ্ট আৰু এইজোপা হৈছে জিজি প্লেণ্ট। এইজোপা জিজি প্লাণ্ট হয়। আৰু মই ইয়াৰ কিছুমান পুলি পচাইছোঁ, আপোনালোকক দেখাম। আৰু এইজোপা দেখিছে বহুত দীঘলকৈ তললৈ ওলমি আহিছিলে, মই যোৱাকালি অলপ কাটি দিলোঁ। এয়া আৰু এয়া য়েল্ল' কালাৰ যিজোপা ফুলি আছে, তাৰ মই কেইটামান ডাল পচাইছোঁ ভিতৰতে। এটা বটলত, মানে পট হয়, তাত পানী দি পচাইছোঁ। আৰু এইবিলাক দেখিছে এইজোপা এল'ভেৰাই হয়। এইজোপাও মই অলপ কাটিং কৰি দিলোঁ, বেছি তললৈ ওলমি আহিছিলে আৰু একেবাৰে ফ্ল'ৰত লাগি চুঁচৰি গৈছিলে, সেইটো কাৰণে অলপ কাটি দিলোঁ। আৰু এইজোপা হৈছে বেবী ৰাবাৰ প্লেণ্ট, পাতখিনি একেবাৰে সৰি গৈছিলে, নতুনকৈ আকৌ ওলাইছে। আৰু এইজোপা হৈছে মনি প্লাণ্ট, দেখিছে। এইজোপা মই ৱালতে এনেধৰণে বগাই যাব দিছোঁ। আৰু এইজোপা হৈছে এন্থুৰিয়াম, দেখিছে। এইবিলাক মই নতুনকৈ ৰোৱা হয়, আৰু কিবা কিবি আছে, এইবিলাক দেখাম বাৰু। যোৱাকালি এইখিনি মই ৰুইছিলোঁ, এতিয়া মই ইয়াতে ছাইডত থৈ দিছোঁ। অলপ যেতিয়া ডাঙৰ হ'ব তেতিয়া হেঙিং কৰিম। আৰু এইজোপা হৈছে এল'ভেৰা। এইফালে কিছুমান নতুনকৈ ফুল মই পচাইছোঁ ৰুবৰ কাৰণে, দেখিছে। আৰু এইফালে আমাৰ চটৰ কিনাৰতে আছে এজোপা শেৱালি ফুল হয়। তাৰ গোন্ধটোৰ কাৰণে মই ঘৰৰ ওচৰতে ৰুইছোঁ। এয়া দেখিছে শেৱালি ফুল ৰাতি ফুলি সৰি আছে, আৰু শেৱালি ফুল ফুলিলে গোন্ধটো খুব ভাল লাগে, সেইটো কাৰণে মই ঘৰৰ একেবাৰে ওচৰত ৰুইছোঁ। আৰু এয়া দেখিছে পাহ ফুল ৰাতি ফুলিছিলে আৰু এয়া সৰি পৰিলে। আৰু আনফালে মই কাপোৰো ধুলোঁ, কাপোৰ চাপোৰ ধুলোঁ, সেইবিলাক মই আপোনালোকৰ লগত আজি শ্বেয়াৰ নকৰিলোঁ। আৰু এয়া দেখিছে এইবিলাক ফুল নতুনকৈ পচাইছোঁ মই। এয়া চকলেট কালাৰ এজোপা ফুলো হয়, আৰু এইজোপা দৰৱৰ গছো হয়, কাটিলে মানে লগাব পাৰে। আৰু এইফালে হৈছে দুপৰ টেঙা, এইখিনি এল'ভেৰা, থুজা, জিজি প্লাণ্ট, এইবিলাক মই এইফালে পচাইছোঁ। আৰু এজোপা অষ্ট্ৰেলিয়ান পাইনো মই পচাইছোঁ। আৰু এইজোপা হৈছে বীজ জলকীয়া। বীজ জলকীয়া ঢেৰ লাগিছিলে, কিন্তু এতিয়া প্ৰায় কমি গৈছে। এইজোপাত এটা পকি আছে, দেখিছে। আৰু এইজোপা হৈছে ইলাচি জলকীয়া, পকিলে একেবাৰে বগৰীটোৰ নিচিনা হয়, আৰু আচাৰ ভৰালে বগৰীৰ নিচিনাই লাগে, জলকীয়া নিচিনা নালাগে, জ্বলাটো যিহেতু কম। এয়া দেখিছে লাগি আছে, পকি গ'লে দেখিবলৈ খুব ধুনীয়া হয়। আৰু এয়া দেখিছে মই যে কৈছিলোঁ য়েল্ল' কালাৰ ফুলজোপা, এয়া ডাল মই ইয়াত পচাইছোঁ, শিপা ওলাইছে, দেখিছে। আৰু বহুত ফুল ৰুবলৈও আছে, মই ৰুম, এইকেইদিন সময় পোৱা নাই যিহেতু। দেখিছে শিপা ওলাইছে। আৰু তাৰ পাছত মই এয়া দেখিছে কিটচেনলৈ আহিলোঁ, যিহেতু ডাঙৰ বেটি বাৰ্থডে হয়, সেইটো কাৰণে তাইৰ কাৰণে মই এটা কেক বনাবলৈ লৈছোঁ। 5টা ডিম দি বনাবলৈ লৈছোঁ, এয়া দেখিছে। আৰু মই কেক বনাইছোঁ, ডাঙৰ বেটিয়ে দুপৰীয়াৰ কাৰণে ভাত বনাবলৈ লৈছে। এয়া দেখিছে ডাঙৰ বেটিয়ে ভাত বনাইছে, আৰু সৰু বেটি কলেজ গ'ল। কেকৰ ৰেচিপি মই আগত দিছোঁ, সেইটো কাৰণে মই আপোনালোকক তেনেধৰণে দেখুওৱা নাই, জাষ্ট মই বনোৱাটোহে দেখাইছোঁ। কি দিছোঁ এই মেজাৰমেণ্টবিলাক মই আগত 5টা ডিমত কিমান দিব লাগে আপোনালোকক আগত মই দেখাইছোঁ, সেইটো কাৰণে মই আজি নাই দেখুওৱা। এয়া প্ৰথমতে মই চেনিখিনি মিক্সিত মাৰি লৈছোঁ, আৰু তাৰপাছত মই হেণ্ড ব্লেণ্ডাৰটো দি
কেকটো ফিটি ল'ম দেখিছে এয়া আমাৰ ডাঙৰ বেটি হয় তাই ৰচুন গুচাইছে আৰু এয়া মোৰ কেকটো হৈ গৈছে আইচিং কৰিম এতিয়া আৰু এয়া দেখিছে কেকটো মই 3টা লেয়াৰত কাটি ল'লোঁ আৰু তাৰপিছত আইচিং কৰিলোঁ কিন্তু মই মোবাইলটো কেমেৰাটো অন কৰি থৈছিলোঁ বুলি ভাবিলোঁ কিন্তু অন নহ'ল মই ভাবিছোঁ ভিডিঅ' হৈ আছে কিন্তু ভিডিঅ' নহ'ল যেহেতু হেতু মই এটা হাজবেণ্ডৰ আঙুলিটো কাটিলে মই দৰব দিবৰ কাৰণে গ'লোঁ কিন্তু দৰব দিলোঁ যদিও তেওঁৰ দৰব দি বেণ্ডেড দি দিছিলোঁ বেণ্ডেড দিয়াৰ পাছতো তেওঁৰ হাতখনত স্কুটিখনৰ হেণ্ডেলডাল লাগি আকৌ তেজ ওলালে আৰু আকৌ মোক এতিয়া সৰু বেটিয়ে টেপ আৰু কেঁচিখন আনি দিছে যেহেতু বেণ্ডেড দি এইবাৰ টেপ দি দিম চেলো টেপ লগাই দিম বেণ্ডেড দিয়াৰ পাছত এইবিলাক কামত লাগি থাকোঁতে মোৰ কেমেৰাটো অফে হৈ থাকিলে মই গম নাপালোঁ কেকটোৰ লেয়াৰকেইটা ঠিক কৰি দিছোঁ মই আৰু সৰু বেটিয়ে কৈছে আজি কেকটো ডেকোৰেশ্যন মই কৰিম মই ভালেই পালোঁ যেহেতু মোৰ ভিতৰতো বহুত কাম আছে সেইটো কাৰণে মই কেকটোৰ তলৰ যিখিনি ডেকোৰেশ্যন সেইখিনি মই কৰি দিলোঁ আৰু ভিতৰত মই যেহেতু আজি আমাৰ ঘৰত দোৱা কৰিম বেটি বাৰ্থডে কাৰণে সেইটো কাৰণে পোলাও বনাম আৰু মই পাকঘৰলৈ যাওঁ সেইটো কাৰণে বেটিক ক'লোঁ তেনেহ'লে তুমিয়ে বনোৱা আৰু মই ভিতৰৰ ফুল কেইজোপামানত পানী দিবলৈ আছিলে জাৰ দুটা আনি অলপ পানী দি দিছোঁ আৰু বেটিয়ে এয়া দেখিছে ডেকোৰেশ্যন কৰি আছে তাই এইবিলাক কাম কৰি খুব ভাল পায় আৰু মই পানীখিনি দি ল'লোঁ ফুলত আৰু এতিয়া মই কিটচেনত গৈ কাম কিছুমান আছে এইবিলাক কৰি লওঁ দিনটোত আজি বহুতেই কাম হ'ল কাৰণ পথাৰত দাৱনিও লাগি আছে দাৱনিবিলাকলৈ মই ভাত তৰকাৰি দিবলগীয়া হ'ল আৰু তাৰোপৰি ঘৰত দোৱা কৰিম যেতিয়া কাম অলপ বেছি হয় ডাঙৰ বেটিয়ে অলপ হেল্প কৰি দিলে আৰু সৰু বেটিও কলেজৰ পৰা আহি এয়া দেখিছে অলপ হেল্প কৰি দিছে এয়া দেখিছে আমাৰ কেক অলৰেডি তৈয়াৰ হৈ গৈছে কেকটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব তেনেহ'লে আজি মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু যেহেতু আজি আমাৰ ঘৰত দোৱাও কৰিম বেটি বাৰ্থডে কাৰণে সেইটো কাৰণে মই আৰু ভিডিঅ' ল'বলৈ নহ'ল যেহেতু অলপ পিছতে দোৱাৰ কাৰণে মানুহ আহিব সেইটো কাৰণে মই আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহোঁ আল্লাহ হাফিজ